আজি ৰুটি খাব লাগিব। আটা আনিলোঁ, এতিয়া মঠিবলৈ লৈছোঁ, বেলিবলৈ আৰম্ভ কৰিম। এতিয়া ৰুটি বেলি হৈ গ'ল। এয়া হৈছে আৰু লুটিয়াই দিলোঁ এবাৰ। হয় ধোঁৱা ওলাই আছে দেখিছে ন? হৈ গ'ল। ৰুটিয়ে নুজুৰিলেগৈ। এইখিনি পুৰিবলৈ আছে, এইখিনি পুৰিছোঁ, এইখিনি আকৌ এক্সট্ৰাকৈ মঠি আছোঁ, দেখিছেনে বাৰু? আমাৰ মানুহ ৰুটি খাই বৰ ভাল পায় বুলিছে, মই আকৌ নাজানিছোঁ নহয়। এতিয়া বেলি এদাই হৈছে, এয়া পুৰি আছোঁ। এতিয়া বেলি ৰুটি খাবলৈ লৈছোঁ আৰু এতিয়া। মই খালি সুদাকৈ খাই ভাল পাওঁ দেই, সেইকাৰণে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।